Hello everyone, welcome back to my YouTube channel. সকলোকে মোৰ YouTube channel স্বাগতম জনাইছো আৰু ইফালে একদম মোৰ মাত্ৰা ভাঙি অৱস্থাই নাই যেটো মোৰ বেমাৰ হ'ল আজি 3 দিন মান হ'ল একদম পুৰা জ্বৰ সৰ্দি একদম কাহ হৈছে বাৰু এতিয়া কাহটো মানে জ্বৰটো কমে আৰু অকমান ফিভাৰ হৈছে সো ভাল পাম বাৰু আজি এটা ব্লগ লৈ আহিছো আপোনালোকলে যেটো আজি আইতা সোনা হ'ল এবেলা অকমান বুলি হৈ আছে যে কাৰণ মানুহে কিবা কাম কৰি আছে তো আজি যিখিনি দেখুৱাম আপোনালোকক চাব আৰু এইফালে আমাৰ আঞ্জা কাটিছে যেহেতু আমাৰ কাজখন গাঁৱৰ ঘৰতে কৰা হৈছে সো এইফালে গাঁৱৰ মানুহখিনি আহিলে আৰু যিহে একদম বৰষুণ চাকচোন চোতালৰ অৱস্থা সেই কাৰণে একদম ওপৰতে কৰা হৈছে সববিলাক আৰু এইফালে আমাৰ খাৰ বনাবলৈ পছলা কাটা হৈছে এইখিনি আমাৰ এই মাছ ধৰি গালি হেতু নামটো একো হেতু নাম কি সিংৰা শেখু আবার আচ্ছা পালে আপনি আমার দেখো এই ফেসবুকত আকৌ নেবি আপলোড এই ভাত উঠাইছোন ইয়া এইফালে আমাৰ আছে মাছ ফ্ৰাই পেলা চাহ হয় কি এইফালে আমাৰ চাই আছে পুঠি পাত আৰু বৰষুণ দিয়াৰ কাৰণে ঘৰৰ ভিতৰতে কৰিব লগা হৈছে আৰু বহুত মানুহ আহিবও নোৱাৰিলে বাৰু যিখিনি মাতিছো आज हमारे गेम खेला बाकी और कास पाती जा सो गेम खेलिए दो तू मोटे हां इंगे किंग আৰু এইফালে আমাৰ দি আছে প্ৰসাদ এয়া আমাৰ ভাতো দিলে অকমানকে দিছে সবকে কাৰণ ইমান জায়গা নাই তো ইয়াতে দিছে আমি খালো এতিয়া ভাত আৰু আমাৰ পেহিয়ে উঠাই নাই এইফালে এওঁলোকৰকো খাই বৈ ভাগৰে লাগিল বহিয়ে লৈছে একদম আৰু ইমানতে ভিডিঅ'টো সামৰিলো কাৰণ ইমান বৰষুণৰ মাজত মানুহ ইমান আহিব নোৱাৰিলে সো ভিডিঅ'টো ইমানে আমিও বাৰু খালো আৰু একদম তাৰপিছত মানুহ নহ'ল বাৰু যিমান ভাবিছিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল আপোনালোকে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া আমাৰ ৰান্ধনীবিলাকে ভাত খাব তো আজিৰ ভিডিঅ'টো মই যিমান পাৰোঁ এইখিনিয়ে দেখাইছোঁ বাৰু যিটো বৰষুণ গতিকে ইমান দেখাব পৰা নাই চ' আপোনালোকে আৰু নেক্সট ব্লগ আহিছে বাই